সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আছে, কোনো কাম কৰা নাই আজিলৈকে, মানে কোনো আলোচনাও কৰা নাই। বিধায়ক মানে কি, আমাৰ ইয়াত বিধায়ক আছে বুলি মানকাছৰ সমষ্টিত আমি গমেই নাপাওঁ। নিৰ্বাচনৰ সময়ততো প্ৰতিশ্ৰুতি বহুত দিয়ে, ৰাইজৰ কাম কৰিম, ৰাস্তা ঘাটৰ কাম কৰিম, নলা নৰ্দমাৰ কাম কৰিম, ড্ৰেইনৰ কাম কৰিম, কিন্তু একো নকৰে। বৰষুণ পৰিলে আমাৰ বিপুলবাৰী পাৰ্ট 3 যিটো তিনালি বজাৰ, এইটো গাঁৱলীয়া বজাৰ হয়। বৰষুণ অহাৰ পিছত মানে এক হাত পৰিমাণ পানী হৈ যায়। স্থানীয় মানে আমাৰ গাঁৱৰ প্ৰেচিডেণ্ট আছে, সেইটো মানে সিমান মানে লক্ষ্য নকৰে। আমাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আছে। আমাৰ গাঁৱত এইটো যে পৰিস্থিতি, আমি যোৱা বছৰতো এইটো নিউজ লাইভ কৰিছিলোঁ, কিন্তু কোনো কাম কৰা নাই আজিলৈকে, মানে কোনো আলোচনাও কৰা নাই। আমি বিচাৰোঁ যাতে এইটো ৰাস্তা মানে ঠিক কৰি দিয়ে। যোৱাকালি মানে দেখিছোঁ 2টা বাইক এক্সিডেণ্ট হৈছে, মানে তেনেকুৱা আহত হোৱা নাই, আঘাত পোৱা নাই। যদি মানে স্পীড থাকিলেহেঁতেন তেনেহ'লে আঘাত পালেহেঁতেন। এইটো 2 মাহৰ পৰা চলি আছে। বৰষুণ মানে যিমান দিনৰ পৰা আৰম্ভ হৈছে সিমান দিনলৈকে মানে এনেকুৱা পৰিস্থিতি চলি আছে। মানে ছাত্ৰ ছাত্ৰীসকলে স্কুলত মানে অহা যোৱা কৰিব নোৱাৰে। আজিকালি ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়ে, জোতা মোজা পাত দি আহে, কিন্তু জোতা মোজা পাত দি অহাৰ কাৰণে খোজকাঢ়ি যাব লাগে। এনেকুৱা ৰাস্তাত খুবেই ভয়াৱহ পৰিস্থিতি হৈছে ল'ৰা ছোৱালীৰ কাৰণেও স্কুলত যাত্ৰা। বিধায়ক মানে কি, আমাৰ ইয়াত বিধায়ক আছে বুলি মানকাছৰ সমষ্টিত আমি গমেই নাপাওঁ। বিধায়ক আছে বুলি আমি গমেই নাপাওঁ যে আমাৰ মানকাছৰ সমষ্টিত বিধায়ক আছে নেকি নে নাই, সেইটো আমি নাজানো। এনেকুৱা পৰিস্থিতিত আমি যোৱা বছৰত এইটো নিউজ কৰা হৈছিল যে এইটো মানে ৰাস্তাটো ভালকৈ কৰি দিব লাগে। নিৰ্বাচনৰ সময়ততো প্ৰতিশ্ৰুতি বহুত দিয়ে, ৰাইজৰ কাম কৰিম, ৰাস্তা ঘাটৰ কাম কৰিম, নলা নৰ্দমাৰ কাম কৰিম, ড্ৰেইনৰ কাম কৰিম, কিন্তু একো নকৰে। বিধায়ক মানে নিৰ্বাচনৰ সময়ত আহে, কিন্তু নিৰ্বাচন খুলি যোৱাৰ পিছত এতিয়া আৰু বিধায়কৰ দেখা নাপাওঁ। চৰকাৰলৈ এইটো আহ্বান জনাওঁ আমি, চৰকাৰৰ জৰিয়তে গৰাকাপ্তানি বিভাগে যাতে এইটো ৰাস্তাটো যাতে আমাৰ পানীটো যেনেকৈ হওক, ড্ৰেইনৰ মাধ্যমে হওক বা ৰাস্তাটো ওখ কৰি হওক, পানীটো যাতে ওলাই দিব পাৰে। আৰু সেইকাৰণে আমি কৰজোৰে মানে অনুৰোধ জনাইছোঁ এইটো।